নমস্কাৰ, আপোনালোকে চাই আছে S22 টিভি। হাতীগাঁৱৰ মিৰ্জাব গালিব পথৰ মছজিদত ঘটিছে এইবাৰ অঘটন। বছেৰেকীয়া সভাত চুৰিৰে আক্ৰমণ কৰিছে দুজনক। মছজিদৰ সম্পাদক আৰু সভাপতিক চুৰিৰে আক্ৰমণ, শামছুল ওৰফে ছামে আক্ৰমণ। আৰু এইবাৰ হাতীগাঁৱৰ মিৰ্জাব গালিব পথত থকা যি মছজিদ, সেই মছজিদত ঘটিছে অঘটন। আৰু এই মছজিদৰ ভিতৰত অনুষ্ঠিত হোৱা বছেৰেকীয়া সভাত শামছুল ওৰফে ছামে আক্ৰমণ কৰিছিল দুয়োগৰাকীয়ে। আৰু এইবাৰ নিজানগৰ মছজিদত উত্তপ্ত পৰিস্থিতি। বছেৰেকীয়া সভাত চুৰিৰে আক্ৰমণ কৰিছে দুজনক। আৰু এনেদৰে বছেৰেকীয়া সভা অনুষ্ঠিত হৈ থকাৰ ভিতৰতে মছজিদৰ ভিতৰতে চুৰিৰে দুজনক হত্যা কৰিছে। নিজানগৰৰ মছজিদত এইবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এনেদৰে মছজিদত সভা অনুষ্ঠিত হৈ থকা মুহূৰ্ততে এজন লোকে হাতত চুৰি লৈ দুজনক চুৰিৰে আক্ৰমণ কৰে।